এভৰিৱান আপোনালোকক পুনৰ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ যোৰহাটৰ বিষ্টাৰাম হলৰ ওচৰৰ ভুটিয়া মাৰ্কেটত। চাওঁচোন আহক চুৱেটাৰবোৰ কেনেকুৱা ওলাইছে। এই চুৱেটাৰটো ভাল লাগিছে আৰু ইয়াৰ প্ৰাইচ হৈছে 1000 টকা। বগাটো ভাল লাগে, মোৰ প্ৰিয় ৰং। এয়া হৈছে গড়ালি। এতিয়া গড়ালি দি আমি নতুন বজাৰখন চাবলৈ গৈ থাকোঁচোন বলক। যোৰহাটত বাণিজ্য মেলা হৈ আছে, গতিকে এপাক সোমাই যাওঁ বুলি ভাবিলোঁ আৰু আপোনালোককো দেখাইছোঁ, চাই থাকক। সুতুলি, কাকৈ ফণি আৰু গগনা লগতে বাঁহী, জাপি চব ওলাইছে। এয়া মহৰশিঙৰ পেঁপা লগতে ঢোল, খোল, নেগেৰা সকলোবোৰেই ওলাইছে। ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবই। এয়া হৈছে মিচিং কাপোৰ আৰু লগতে গেৰু ডিজাইনতো পাই যাব। বহুত ধুনীয়া কাপোৰ ওলাইছে দেই, সকলোবোৰেই মন পচন্দৰ। আহক আৰু কিনি পেলাই লৈ যাওক। এয়া হৈছে ফুলিৰ বজাৰ। মই কিন্তু এযোৰ কিনিলোঁ দেই, ঝুমকা হয়। অনলি 50ত দি আছে। লোভনীয়া আচাৰ নেদেখুৱাই পাৰোঁনে? এয়া হৈছে কাপোৰৰ বেগ। এইবোৰ কাপোৰ, মিচিং কাপোৰ। এয়া হৈছে বাঁহ বেতৰ সামগ্ৰী। এয়া খৰিকাত গাহৰি পুৰি আছে। ये मैं हूँ और ये चूल्हा है। ভিডিঅ'টো ইমানতে এৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই।